Hello everyone, মই মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতি 10টা বাজিছে। আমি এতিয়া নাজিৰা শিৱসাগৰ নাজিৰালৈ গৈ আছোঁ আৰু গাঁৱৰ সকলো ওলাইছে। ডাঙৰ বাছ এখন লৈ যাম আৰু অকলশৰে যাবলৈ মানে গাড়ীত ড্ৰাইভাৰ লৈ যাব লাগিব। ড্ৰাইভাৰ লৈ গ'লেও আকৌ সপৰিয়ালে নোজোৰে গৈ, সেইকাৰণে বাছত গ'লে ফূৰ্তিও লাগিব। সেই গতিকে এতিয়া আজি যাম আৰু ৰাতিপুৱা তাত লজ এটা লৈছে। লজতে সবেই গা পা ধুই আৰু ৰাতিপুৱা মন্দিৰলৈ যাম অগ্নিনাভ বাবা দৰ্শন কৰিবলৈ। বলকচোন আপোনালোককো লৈ যাম, ভিডিঅ'টো চাই থাকিব শেষলৈ। হেল্ল' এভৰিৱান, আমি ৰাতিপুৱা 6:30 বজাত শিৱসাগৰ পালোহি। শিৱসাগৰৰ এইটো ব্ৰহ্মপুত্ৰ লজতে আমি সবেই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া অগ্নিনাভ বাবা মন্দিৰলৈ গৈ আছোঁ। বলক আপোনালোককো লৈ যাওঁ, ভিডিঅ'টো চাই থাকিব শেষলৈ। এতিয়া আমি বাছত সকলো বহিছোঁ আৰু মন্দিৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া বলক মন্দিৰলৈ গৈ থাকোঁ। এতিয়া আমি হেল্ল' এভৰিৱান, আমি আহি অগ্নিনাভ বাবাৰ মন্দিৰ ওচৰ পাইছোঁহি। এতিয়া গেট খোলা নাই, এয়া চব যাত্ৰী ৰখি আছে। এয়া দোকান এয়া আৰু আহি আছে। এতিয়া কিমান সময়ত গেট খোলে, গেট খোলাৰ পাছত আৰু আমি শৰাই লৈ যাম, দেখাই যাম আপোনালোকক, ভিডিঅ'টো চাই থাকিব শেষলৈ। আমি চব বাবাৰ দৰ্শন কৰিবলৈ বহি আছোঁ। এয়া যাত্ৰী আজি যাত্ৰীয়ে ভৰ্তি, যাত্ৰীয়ে একদম পূৰা ভৰ্তি হৈ আছে। আমি এঘণ্টা বাহিৰত ৰোৱাৰ পাছত মন্দিৰৰ গেটখন খুলিলে। এতিয়া অগণন একদম ভক্তপ্ৰাণ ৰাইজ সকলো ভিতৰত সোমাইছে, আমিও সোমাইছোঁ। এয়া গেট খুলিলে, এতিয়া আমি সোমাই আহিলোঁ। এতিয়া শৰাই দিওঁ। এতিয়া প্ৰথমে চাকি কাগজ জ্বলাই লওঁ, তাৰপাছত ইয়াত লাইনত খাৰা হ'ব লাগিব। প্ৰথমে শৰাই দিয়া লাইনো বেলেগ, নিৰ্মালি লোৱা লাইনো বেলেগ, দৰ্শন কৰাও লাইন বেলেগ। সেই গতিকে পটাপট চাকি কাগজ জ্বলাই ল'লোঁ আৰু এতিয়া শৰাই দিবলৈ আহিছোঁ। লাইনত পালোহি, শৰাই দিওঁ, তাৰপাছত আকৌ দৰ্শন কৰা লাইনত সোমাম। বাবা দৰ্শন কৰিবলৈ গৈ আছোঁ। এয়া বান্ধি শৰাই দি আমি দৰ্শন কৰা লাইনত খাৰা হ'লোঁ আৰু দৰ্শন কৰিবলৈ গৈ থাকোঁতে আমাৰ আগতে মানুহ এগৰাকী একদম মূৰ ঘূৰাই পৰি গ'ল। পানী অকণমান ময়ে দিলোঁ বাৰু, কিন্তু তেওঁ চেঞ্চলেছ হৈ গ'ল আৰু এতিয়া সেই কাষতে চকীত বহাবলৈ কেইজনমানে ধৰি লৈ গৈছে আৰু দৰ্শন কৰিবলৈ। সেই সময়তে আমাৰ কপাল ভাল, ৰাজহুৱা বন্তি গছো জ্বলাবৰ সময়তে আমি মন্দিৰৰ একদম সন্মুখত পালোঁগৈ আৰু এই লিংগক অভিষেক কৰি আছে আৰু দবা কাঁহ শংখ বজাইছে। অগ্নিনাভ বাবাৰ দৰ্শন কৰি এতিয়া বাইদেউৰ হাতৰ পৰা পটজল আৰু নিৰ্মালি ল'বৰ কাৰণে অইন এটা লাইনত গৈ আছোঁ আমি। আৰু সেই সময়তে দুপৰীয়াৰ আৰতিৰ সময় হ'ল। এয়া আৰতি কৰা দৃশ্য চাওকচোন। অগ্নিনাভ বাবা পায়স মানে ভক্তসকলক দিয়া হয়। সকলো পায়স ইয়াৰে জাৰ্চি গাইৰে হয় বাইদেউৰ ঘৰৰ, বহুত টেষ্টি। এইফালে বাইদেউ এয়া পায়স বিতৰণ হৈ আছে।
প্ৰসাদ খালোঁ, পায়স খালোঁ। এতিয়াও ঢেৰ যাত্ৰী আছে। এয়া চাওকচোন, এয়া বাইদেউৰ ওচৰত আশীৰ্বাদ ল'বলৈ এয়া আৰু প্ৰসাদ খাই পায়স খাই ভণ্টিবৈ খোৱাই নাই। আমি অগ্নিনাভ বাবাৰ মন্দিৰৰ পৰা ওলাইছোঁ। এয়া এতিয়া যাওঁ আৰু ভাল লাগিলে বাবাৰ ওচৰলৈ আহি। তেওঁক দৰ্শন কৰি আৰু যাওঁ অগ্নিনাভ বাবা। খাম বুলি কৰি থাকোঁতে একদম মানুহ এগৰাকী মূৰ ঘূৰাই একদম পৰি গ'ল। তাৰপাছত ধুমধাম আৰু পানী এক বটল নি মূৰে গাই দি অলপ সময় বহাৰ পাছত একদম চেঞ্জ আহিলে। তাৰমানে ভগৱানৰ মহিমা আৰু শংকৰ বাবাৰ মহিমা আজিহে গম পালোঁ। আৰু অগ্নিনাভ বাবা মানে একদম সাক্ষাৎ তাতে বিৰাজমান হৈ আছে আৰু প্ৰমাণটো আজি মানে লগে লগে পালোঁ। আৰু এতিয়া আবেলি প্ৰায় 3টা বাজিছে। আমি এতিয়া গাড়ীত উঠোঁ আৰু হেল্ল' এভৰিৱান, আমি আহি এতিয়া বোকাঘাট পালোহি। ৰখিছোঁ, তাকে কিবা এটা খাই লওঁ আৰু বোকাঘাটৰ ইয়াত পেৰা লৈ লওঁ। তাকে এতিয়া কি লওঁ, লৈ মেলি লৈ আকৌ লগ পাম আপোনালোকক। আৰু এতিয়া লাল চাহ একাপে মিঠাই খাই লওঁ। ভাত খাম বুলি ভাবিছিলোঁ, ভাতেই নাই ইয়াত। এতিয়া চিংৰা মিঠাই, চিংৰা আৰু নালাগে মোক নিমকি নালাগে। অঁ, চিংৰা মিঠাই এয়া সেয়ে খাওঁ আৰু যাওঁ। আৰু মোক দিছে ন। চাহ খাই ল'লোঁ, এতিয়া অকণ চানা অকণ খাওঁ। এয়া চানা বনাব দিছোঁ ভণ্টিও, চবেই ঠাণ্ডাত একদম পূৰা চটপটি চানা। যোৱাকালি অগ্নিনাভ বাবা দুদিনীয়াই কাৰ্যসূচী আৰু দৰ্শন কৰি আহোঁতে ৰাতি প্ৰায় 12:30মান বাজিল। আৰু ভাগৰে জুগৰিও আহিছোঁ, মানে ভিডিঅ' কৰা নহ'ল। আৰু ৰাতিপুৱা উঠি আৰু সকলো কাম বন কৰি মেলি এতিয়া দুপৰীয়া ভাত খাই উঠিছোঁ। আবেলিয়ে হৈছে, ভিডিঅ' কৰোঁগৈ, ভিডিঅ'টো সামৰোঁ বুলি কওঁতে মানে সময়েই জোৰা নাছিলে। আৰু এতিয়া এই আজিৰ এই অগ্নিনাভ বাবাৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি অগ্নিনাভ বাবাৰ এই মন্দিৰ দৰ্শন কৰা ভিডিঅ'টো ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আকৌ এটা নতুন ভিডিঅ' বা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।